5-12 MLA 5-12 মই কৈছোঁ ৰূপজ্যোতি কৰ্মী 5-12 MLA ৰূপজ্যোতি কৰ্মী 5-12 MLA মই আপোনাক আৰু তাতকৈ কি বুজাম ৰূপজ্যোতি কৰ্মী 5-12 MLA ৰূপজ্যোতি কৰ্মী জিকিমেই কোনো মানে ঘেণ্টাটো কৰিব নোৱাৰে মই ইমানে ক'লোঁ জুবিন দাই কয় যে ঘেণ্টাও কৰিব নোৱাৰে জুবিন দাক তেনেকৈ ৰূপজ্যোতি কৰ্মীক ঘেণ্টাও কৰিব নোৱাৰে মই জিকি থাকিম মইতো ভাৰতীয় জনতা পাৰ্টি এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মৃত্যু মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টিত আছোঁ আৰু থাকিমেই সেইকাৰণে 5-12 MLA ৰূপজ্যোতি কৰ্মী 5-12 ৰূপজ্যোতি কৰ্মী 5-12 MLA এনেই হোৱা নাই মই আকৌ পুনৰ কৈছোঁ এই মাৰ্বল গুটি খেলি এই টাংগুটি খেলি পেলাই ৰূপজ্যোতি কৰ্মী এই চেহেৰাটো কোনোবাই চাই পেলাই মই ভোট দিয়া নাই যিসকল শত্ৰুপক্ষ সেইটো আছে আৰু সদায় থাকিব আৰু সেই শত্ৰুপক্ষই বিভিন্ন ধৰণৰ মত আগবঢ়াই আছে তেওঁলোকক মই কি বুলি ক'ম বিভিন্ন ধৰণৰ গালি দি পেলাই তেওঁলোকক মই তাচ্ছিল্য কৰিব মন আছে এইবোৰ কৰি পেলাই সময় নষ্ট কৰি লাভ নাই কাৰণ মোৰ বহুত কাম কৰিবলৈ মন আছে আৰু বহুত কাম কৰিবলগা আছেও নিজৰ দায়িত্ব অনুভৱ কৰিছোঁ আৰু 2006 চনত কমটি বয়সত বিধায়ক হৈছিলোঁ আজি তাৰিখত বহুত শিকিলোঁ ঘাট প্ৰতিঘাত বহুত পালোঁ বহু বিভিন্নজনৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি সাক্ষাৎ কৰিলোঁ তেখেতক যোৱাকালি মই সংবাদ মাধ্যমক আগবঢ়োৱা এই কাগজসমূহ দেখুৱালোঁ ছাৰ আপুনি এনেকৈ বিধায়ক হিচাপে আপুনি মুখ্যমন্ত্ৰী যদি হয় আপুনি এটা সমষ্টিৰ বিধায়ক আপুনি কেনেকৈ দিয়ে কাগজ বোলে তোৰ নিচিনাকৈ মই দিওঁ এনেকৈ জিলা উপায়ুক্তক আমি কাগজ দিব লাগে জিলা উপায়ুক্তক কাগজ দিব লাগে আমি আঁচনিবোৰ আমি সাধাৰণতে আমি কোন অনুষ্ঠানক দিছোঁ ইয়াত আমি এনেকৈ উল্লেখ কৰিব লাগে কমিউনিটি হল চবতে কমিউনিটি হল যিজন জধামূৰ্খ দুলেন নায়ক নামৰ এজন মানুহে এই আপত্তিটো ৰখাইছিল তেওঁ কোনোবাই চাগে ক'লে কমিউনিটি হলৰ নামত টকা লৈ যায় আৰু কাম কৰা নাই কাৰণ চকুৱে কমিউনিটি হল দেখা পোৱা নাই এটা নামঘৰলৈ যেতিয়া আমি কমিউনিটি হল বৰাচুক নামঘৰ 1 লাখ টকা দিছিলোঁ এই নামঘৰৰ ৰাইজে ক'লে যে আমাৰ নামঘৰটো আছে আমি মজিয়াখন পকীকৰণ কৰিব বিচাৰিছোঁ তাত নামঘৰটোত গ'লে এতিয়া কোনোবাই যদি যায় দেখে কমিউনিটি হল ইয়াত বৰাচুক বোলে নামঘৰ আপোনাক বোলে ইয়াততো কমিউনিটি হল নাই বোলে বিধায়ক খুজি পাইছিলোঁ আমাক ফ্ল'ৰটো কৰিলোঁ টকা আজি তাৰিখত ৰূপজ্যোতি কৰ্মীয়ে নাখায়ো আৰু কাকো খাবলৈও নিদিয়ে আৰু থাকিল কথা আমি এটা উদাহৰণস্বৰূপে এতিয়া কমিউনিটি হল নামচিছোঁ চাৰ্চ এই চাৰ্চত আমি 50,000 টকা দিছিলোঁ এই 50,000 টকাতে তেওঁলোকে ডেস্ক বেঞ্চ কিনিলে এই ডেস্ক বেঞ্চ কিনাটো এতিয়া কমিউনিটি হল তাত দেখা নাপায় ৰাইজ য'ত গোট খায় অসমীয়া ভাষাত ক'ব গ'লে মানে ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু ইংৰাজীত ক'ব গ'লে কমিউনিটি হল এতিয়া মই উদাহৰণস্বৰূপে ধৰি লৈছোঁ কমিউনিটি হল নিয়াৰ বৰগুৰি গাঁও ইয়াৰ ৰঙামঞ্চ এটা বনাইছে ৰঙামঞ্চটো কমিউনিটি হল ইয়াত কমিউনিটি হল দেখা নাপায় তাৰ ৰঙামঞ্চ এটা তাত নিৰ্মাণ কৰা হৈছে সেইকাৰণে ৰূপজ্যোতি কৰ্মীক তেতিয়াও এৰেষ্ট কৰিব নোৱাৰিলে ৰূপজ্যোতি কৰ্মীক এতিয়াও এৰেষ্ট কৰিব নোৱাৰে কাৰণ এৰেষ্ট কৰা কোনো ৰূপজ্যোতি কৰ্মীয়ে ভুলেই কৰা নাই মাননীয় মুখ্যমন্ত্ৰীক মই ক'লোঁ যে পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা ভুল কৰি গৈছিল যে 2011 চনৰ পৰা এনকুৱাৰী দিছে আপুনি কিন্তু মই অনুগ্ৰহ কৰি আপোনাক আহ্বান জনাইছোঁ তেখেতক মই হাত জোৰি পেলাই আহ্বান জনাই আহিছোঁ যে আপুনি কিন্তু 2006 চনৰ পৰা এনকুৱাৰী পূৰা দিয়ক আৰু আজি পৰ্যন্ত 2022 চনলৈকে এনকুৱাৰী দিয়ক আৰু পূৰ্ব মুখ্যমন্ত্ৰীগৰাকী যিটো ভিজিলেন্সৰ কোন আছিলে বিষয়ে নাজানো তেওঁলোকে এটা ডাঙৰ ভুল কাম কৰিলে তেতিয়া যদি কোন জড়িত হৈ আছিলে ৰূপজ্যোতি কৰ্মী যদি জড়িত হৈ আছিল বা কোনোবা অন্য জড়িত হৈ আছিল তেওঁলোকে এৰেষ্ট কৰিব লাগিছিল কিন্তু জুন মাহৰ 24-25 তাৰিখে তেওঁলোকে এনকুৱাৰী কৰি গৈ আকৌ কি ৰিপৰ্ট দিলে কি নাই আকৌ 2 বছৰ পিছত ফাইল খোল খাইছে মই কৈছোঁ এতিয়া ফাইল চাইল খোল খাবলৈ নাই এতিয়া যি আছে এতিয়াই মানে ৰঙাঘৰত যোন যাবলগীয়া আছে আপুনি কিন্তু যোৱাৰ ব্যৱস্থা কৰক কিন্তু কেছটো যিহেতু বহুত পুৰণি আপুনি যিহেতু কৈছে কংগ্ৰেছৰ দিনত থাকোঁতে এনেকুৱা ধৰণৰ এটা অভিযোগ আহিছিল আপোনাৰ ওপৰত এতিয়া ইমান দিনৰ পিছত আকৌ সেই কেছটো ৰিঅপেন বা আকৌ তদন্ত আৰম্ভ কৰিছে নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ তেওঁ সূক্ষ্মভাৱে প্ৰত্যেকটা বিষয় তেখেতে খুব ধুনীয়াকৈ বা তেখেতৰ বিষয়াসকলে চাবলৈ যোনটো প্ৰয়াস কৰিছে বা ব্যৱস্থা গ্ৰহণ কৰিছে এইটো আদৰণি জনাইছোঁ আৰু চোৱাটো ভাল মইতো ক'ম অসমৰ প্ৰত্যেকজন বিধায়ক এলেকাৰ উন্নয়ন পুঁজি সদব্যৱহাৰ হৈছে নাই এইটো চাব লাগে মাননীয় মুখ্যমন্ত্ৰী গৰাকীও বিধায়ক এলেকাৰ উন্নয়ন পুঁজিত যদি কিবা কেলেংকাৰী হৈছে সেইটো চাব লাগে বুলি মই মানে দাবী জনাই আহিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো আদৰণি জনাইছে এইটো ভাল বোলে পৰামৰ্শ চোৱাটো ভাল আমি কিন্তু আপুনি যিহেতু কংগ্ৰেছত থাকোঁতে এনেকুৱা ধৰণৰ খেলি মেলি হোৱা অভিযোগটো আহিছিল এতিয়া আপুনি বিজেপিত থকাৰ পিছত এনেকুৱা হৈছে এইটো আলোচনাৰ মৰ্মে বা এইটো কৰিব পৰা গ'ল আপোনাৰ কিবা অপমান সূচক আচলতে হৈছে নেকি মই কোনো অপমান মানে অনুভৱ কৰা নাই কাৰণ অপমান কেতিয়া অনুভৱ কৰে যেতিয়া কেতিয়াবা নিজকে ক'ৰবাত দুখী যেন অনুভৱ হয় মইতো অকণো অনুভৱ হোৱা নাই
যোৱাকালি মই মাননীয় দুজনকৈ মন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত গৈছোঁ আৰু মোৰ পৰিয়ালকে হাঁহি ধেমালি কৰি আছোঁ। পিছলৈ গৈ পেলাই মই মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক, মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক হাতী মানুহ সংগঠনৰ পদত খেতি কৰিব পৰা নাই এই সন্দৰ্ভত কথা পাতিছোঁ। তেখেতৰ লগে লগে কৃষি বিশ্ববিদ্যালয়ৰ ডাইৰেক্টৰ মানে সঞ্চালক পাঠক ডাঙৰীয়াৰ লগত মোক যোগাযোগ কৰাই দিছে। মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই অহা মাহমানত মৰিনী সমষ্টিলৈ তেখেতে যাম বুলি কৈছে। অৰ্থাৎ মই মোৰ কাম কৰি গৈ আছোঁ। এই পথ অৱৰোধ বা প্ৰতিবাদ কম বেছি মানে আছে আৰু সদায় থাকিল কথা ৰূপজ্যোতি কৰ্মীক কোনো হৰুৱাব পৰা নাই আৰু হৰুৱাব নোৱাৰেও। থাকিল কথা উন্নয়ন। মানুহে আকৌ মই পুনৰ ৰিপিট কৰিছোঁ, মই মাৰ্বল গুটি টাংগুটি খেলি পেলাই MLA হোৱা নাই। মই এটা স্পষ্টভাৱে মোৰ নিজৰ গুণ গাব বিচৰা নাই। মই ৰূপজ্যোতি কৰ্মীয়ে ক'ত কি কাম কৰিছে আপোনালোকে যদি মোৰ ফেচবুক চাই তাতেও দেখা পাব যে মই কিমান মানুহৰ লগত জড়িত থাকোঁ। 16 ঘণ্টা 18 ঘণ্টা জড়িত থাকোঁ নে নাথাকোঁ, ৰক্তদান কৰিছোঁ নে নাই, হাতী মানুহৰ সংঘাত হ'লে মই তাত মানুহৰ মাজত উপস্থিত আছোঁ নাই, মানুহৰ বেমাৰ হ'লে দুখে আপদে। এতিয়া যোনে প্ৰতিবাদ কৰিছে তেনেকৈ ৰাতি নাকত তেল দি শুই থকা মানুহ, আমি আকৌ গোটেই ৰাতি ঘূৰি ফুৰা মানুহ। সেই কথা ইমানে পাৰ্থক্য।